নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম ধনটিৰাজৰ দিনা আপোনাৰ ঘৰত থকা এডাল পুৰণি ঝাৰুৱে কৰিব পৰা কেইটামান উপায়ৰ বিষয়ে। যিকেইটা উপায় আপুনি ধনটিৰাজৰ দিনটোত কৰিব পাৰিলে আপুনি জীৱনত চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব পাৰিব। ঘৰত থকা সকলো আৰ্থিক সমস্যা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, ধনটিৰাজৰ দিনা আপোনাৰ ঘৰত থকা এডাল পুৰণি ঝাৰু আপুনি লৈ এই উপায়টো কৰক। আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। আপোনাৰ ভাগ্যত আপুনি চমৎকাৰীভাৱে ফল পাবলৈ আৰম্ভ কৰিব। আপুনি ধনটিৰাজৰ দিনা আপোনাৰ ঘৰত যদি পুৰণি ঝাৰু আছে, এই প্ৰতিক্ৰিয়া কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। যদি এই প্ৰতিক্ৰিয়া কৰিব পাৰে, আপোনাৰ জীৱনত থকা দুৰ্ভাগ্য দূৰ হৈ পৰিব। আপোনাৰ ঘৰত থকা সকলো নিগেটিভ শক্তিও দূৰ হৈ পৰিব। ধনৰ সমস্যাটো আপোনাৰ দূৰ হ'ব। ইয়াৰ লগতে আপুনি চমৎকাৰীভাৱে জীৱনত শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। দীপাৱলী উৎসৱটোত গোটেই 5 দিন ধৰি চলি থাকে। ধনটিৰাজৰ পৰা দীপাৱলী উৎসৱ আৰম্ভ হয়। যদি আমি ধনটিৰাজৰ কথা কওঁ, তেন্তে এই দিনটোত বজাৰ কৰাটো অত্যন্ত শুভ। যেনে এই দিনটোত সোণ ৰূপৰ বস্তু আৰু ঝাৰু ক্ৰয় কৰাটো অত্যন্ত শুভ দিন বুলি শাস্ত্ৰত গণ্য কৰা হয়। ইয়াৰ লগতে আপোনাৰ ঘৰত নিশ্চয় আপুনি ব্যৱহাৰ কৰা এডাল পুৰণি ঝাৰু আছে। সেই ঝাৰুডাল আপুনি পেলাই নিদিয়াকৈ যদি আপুনি এটা উপায় কৰিব পাৰে ধনটিৰাজৰ দিনা, তেতিয়া আপোনাৰ ঘৰত থকা সেই ব্যৱহাৰ নকৰা ঝাৰুডালেই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি তুলিব। আপুনি ভাগ্যত চমৎকাৰী ফল সেই পুৰণা ঝাৰুডালৰ পৰাই লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে ভগৱান ধনন্তৰীৰ নাম স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় জানে যে আপোনাৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰুডালত মহালক্ষ্মীয়ে বাস কৰে। সেইবাবে ঝাৰু ব্যৱহাৰ কৰাৰো কিছুমান নিয়ম আছে। যিবোৰ নিয়ম আপুনি মানি চলাটো অত্যন্ত জৰুৰী। যিবোৰ নিয়ম আপুনি মানি চলিলেহে শুভ ফল আপোনাৰ ঘৰত থকা ঝাৰুডালৰ লাভ কৰিব পাৰিব। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ ঘৰত থকা এডাল পুৰণি ঝাৰুৰে কৰিব পৰা প্ৰতিক্ৰিয়াৰ বিষয়ে জনাম। যি প্ৰতিক্ৰিয়াই আপোনাৰ জীৱন সলনি কৰি তুলিব। এই দিনটোত আপুনি এই উপায় কৰিব পাৰিলে ইয়াৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি বজাই ৰাখিব আৰু আপুনি নতুন ঝাৰু কিনাৰ পাছতো সেই পুৰণি ঝাৰুডাল কেতিয়াও পেলাই দিয়াটো ভাল নহয়। আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখিব। যেতিয়া আপুনি ধনটিৰাজৰ দিনা নতুন ঝাৰু ক্ৰয় কৰি আনিব, সেই পুৰণা ঝাৰুডাল আপুনি কেতিয়াও পেলাই নিদিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এডাল পুৰণি ঝাৰুৱে আপোনাক কৰিব পৰা এটা উপায়ৰ বিষয়ে জনাম। যিটো উপায় কৰিলে আপোনাৰ ঘৰৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব। তেন্তে বেছি পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। লগতে এই চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত প্ৰেৰণা দিব বুলি আশা কৰিলো। কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ভগৱান ধনন্তৰীৰ জন্ম হৈছিল। সেইবাবে এই দিনটোত ধনটিৰাজ উৎসৱ উদযাপন কৰা হয়। ধনটিৰাজ এক হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ। যি উৎসৱৰ দিনা সোণ ৰূপ গহনা ইত্যাদি ক্ৰয় কৰাৰ বাবে অতি শুভ দিন বুলি শাস্ত্ৰত গণ্য কৰা হয়। ইয়াৰ লগতে আপুনি আপোনাৰ ঘৰত এই প্ৰতিক্ৰিয়া কৰিব পাৰিলে আপুনি চমৎকাৰীভাৱে সুফল পাবলৈ সক্ষম হ'ব পাৰিব।
প্ৰিয় দৰ্শক, আপুনি যেতিয়া ধনতেৰাছৰ দিনা ঝাৰু কিনিবলৈ যাব, আপুনি তেতিয়া আপোনাৰ ঘৰত থকা পুৰণি ঝাৰুডাল ভুলতো কেতিয়াও পেলাই নিদিব। প্ৰিয় দৰ্শক, ঝাৰু প্ৰত্যেক ঘৰতে এটা গুৰুত্বপূৰ্ণ সম্পদ বুলি শাস্ত্ৰত বিশ্বাস কৰা হয়। ঘৰ দুৱাৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত ঝাৰুৰ কি গুৰুত্ব আছে সেই কথা আপোনালোক সকলোৱে নিশ্চয় জানে। কিন্তু ঝাৰু উচিত ব্যৱহাৰ নাজানিলে আপোনাৰ ঘৰখনলৈ আহিব পাৰে দৰিদ্ৰতা। কিন্তু কেনেকৈ আপুনি ঝাৰু ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়ে আপুনি নিশ্চয় জানি লোৱাটো জৰুৰী। এই সম্পৰ্কে শাস্ত্ৰত বহুতো কথা কোৱা হয়, যিবোৰ কথা আপুনি জানিলৈহে ঝাৰু আপোনাৰ ঘৰত ব্যৱহাৰ কৰিব লাগে। যদি আপুনি এই ঝাৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিয়মসমূহ নাজানে, তেন্তে আমাৰ এই চেনেলটোত আপুনি ঝাৰুৰ বিষয়ে জড়িত এটা সুন্দৰ ভিডিঅ' আপুনি পাই যাব, যিটো ভিডিঅ' চালে আপুনি ঝাৰু ব্যৱহাৰ কৰা সঠিক নিয়ম জানি ল'ব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে ধনতেৰাছ দীপাৱলীৰ মাত্ৰ দুদিনৰ আগতে পালন কৰা হয়। ধনতেৰাছৰ দিনা সোণ ৰূপ গোমতী চক্ৰ, পিতলৰ পাত্ৰ, ঝাৰু আদি ক্ৰয় কৰিবলৈ পণ্ডিতসকলে জ্যোতিষশাস্ত্ৰত পৰামৰ্শ দিয়া হয়। কাৰণ ধৰ্ম নিৰপেক্ষ বিশ্বাস অনুসৰি এই দিনটোত এই বস্তু কিনিলে ঘৰলৈ মা লক্ষ্মী সন্তুষ্ট হৈ আগমন ঘটে। কিন্তু আপোনাক আজিৰ ভিডিঅ'টোত পুৰণি ঝাৰুৱে কৰিব পৰা উপায়ৰ বিষয়ে জনাম। তাৰ আগতে আপোনাক কেইটামান গুৰুত্বপূৰ্ণ কথা জনাম, যিকেইটা আপুনি ধনতেৰাছৰ দিনটোত কৰিব পৰাটো অত্যন্ত শুভ। প্ৰিয় দৰ্শক, ধনতেৰাছৰ দিনা আপুনি নিমখ কিনাটো অত্যন্ত শুভ। ইয়াৰ ফলত আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আৰু মা লক্ষ্মীও সন্তুষ্ট হৈ পৰিব। সোণ ৰূপ পিতলৰ বাচন ঝাৰু কিনাৰ উপৰিও নিমখো আপুনি এই দিনটোত অৱশ্যেই কিনিব। নিমখ কিনাৰ সময়ত আপুনি এটা কথা মনত ৰাখিব যে সেই টকা আপুনি বেলেগৰ পৰা ধাৰ ঋণলৈ লৈ বা আপোনাৰ স্বামীৰ পৰা টকা লৈ নহয়। আপোনাৰ নিজৰ হাতত যি টকা আছে সেই টকাৰে আপুনি এই দিনটোত নিমখ কিনি আপোনাৰ ঘৰলৈ আনিব। ধনতেৰাছৰ দিনা আপুনি যেতিয়া ৰন্ধা বঢ়া কৰিব, সেইদিনা আপুনি নিমখ কিনি অনা নিমখ ব্যৱহাৰ কৰিব। ইয়াৰ ফলত পৃথিৱীখনলৈ মা লক্ষ্মীৰ আশীৰ্বাদ আহিব আৰু আপোনাৰ ঘৰখনলৈও সুখ আৰু সমৃদ্ধি আহিব। ঘৰ চফা কৰাৰ আগতে আপুনি এই নিমখ অলপমান আপুনি পানীত মিহলাই ল'ব। তাৰ পিছত সেই পানীৰে আপোনাৰ ঘৰখন মচি দিব। এনে কৰিব পাৰিলে আপোনাৰ ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হ'ব আৰু ইয়াৰ উপৰিও পৃথিৱীৰ খনৰ পৰা ঋণাত্মক শক্তি আঁতৰ হ'ব। দুখ যান্ত্ৰণা দৰিদ্ৰতাই স্পৰ্শ কৰিব নোৱাৰিব আপোনাৰ আৰু আপোনাৰ পৰিয়ালটোৰ লোকসকলক। ধনতেৰাছৰ দিনা আপোনাৰ কোঠালিটোৰ উত্তৰ পূব কোণত কাঁচৰ এটা সৰু বাটিত আপুনি নিমখ অলপ থৈ দিব। ইয়াৰ ফলত কেতিয়াও পৃথিৱীখনত ধন সম্পত্তিৰ অভাৱ নহয়, লগতে আপোনাৰ ঘৰখনতো ধন সম্পত্তিৰ অভাৱ কেতিয়াও আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। সকলো অসুবিধা দূৰ হ'ব। ধনতেৰাছৰ দিনা আপুনি কিনা নিমখীয়া পানীৰে অৰ্থাৎ নিমখ মিহলি পানীৰে আপোনাৰ সন্তানক গা ধুৱাই দিলে সকলো বেমাৰ আজাৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। কোনো ৰোগেই স্পৰ্শ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। যদি কোনো ধৰণৰ আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি নিমখৰ সামান্য পৰিমাণ হাতত লৈ 3 বাৰ আপুনি মূৰটোত ঘূৰাই দোকানৰ ওচৰে পাছৰে আপুনি পেলাই দিব। ইয়াৰ ফলত আপুনি ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু অগ্ৰগতি লাভ কৰিব পাৰিব। আয় উন্নতি হ'ব আপোনাৰ। এই দিনটোত আপুনি অৰ্থাৎ ধনতেৰাছৰ দিনা কিনা নিমখেৰে আপোনাৰ ব্যৱসায় স্থান, দোকানৰ আপুনি স্থান মুচিব পাৰে। ইয়াৰ ফলত আপোনাৰ যি বাধা আছে সেই বাধাও দূৰ হ'ব আৰু অপশক্তিৰ প্ৰভাৱ যদি আছে সেই প্ৰভাৱো আপোনাৰ ব্যৱসায় স্থানৰ পৰা, দোকানৰ স্থানৰ পৰা দূৰ হৈ পৰিব, যাৰ ফলত আপুনি চমৎকাৰীভাৱে উন্নতি হ'ব পাৰিব। 1 নম্বৰ উপায়টো হৈছে ধনতেৰাছৰ দিনা আপোনাৰ ঘৰত থকা পুৰণি ঝাৰুডাল পেলাই নিদিয়াকৈ আপুনি উলিয়াই নিদিয়াকৈ তাৰে আপুনি কপি বনাব পাৰে।
তাৰ পিছত আপোনাৰ ঘৰত থকা পুৰণি ঝাৰুডালত আপুনি এডাল ক'লা সূতা বান্ধি দিব আৰু এই ঝাৰুডাল আপোনাৰ ঘৰত বেলেগ মানুহৰ চকুত নপৰা ঠাইত আপুনি ৰাখি থব। ইয়াৰ ফলত নেতিবাচক শক্তি ঘৰৰ পৰা দূৰ হ'ব। আপোনাৰ ঘৰলৈ কোনোদিনেই অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব যদি আপুনি এনেকৈ এই ঝাৰুডাল মানুহৰ লক্ষ্য নপৰা অৰ্থাৎ চকু নপৰা ঠাইত যদি আপুনি ৰাখিব পাৰে। 2 নম্বৰৰ উপায়টো হৈছে ধনতেৰাছৰ দিনা আপুনি পুৰণি কাপোৰ পৰিহাৰ কৰক। ঘৰৰ পৰা বাহিৰলৈ পেলাই দিব আপুনি কিন্তু নালাগে। পুৰণি কাপোৰ পেলাই বা বাহিৰত পেলাই দিলে মা লক্ষ্মী হয়তো বহুত খং উঠিব পাৰে। মা লক্ষ্মী ৰুষ্ট হ'ব পাৰে। ঘৰৰ পৰা যদি আপুনি পুৰণি কাপোৰ দূৰ কৰিব বিচাৰে তেন্তে আপুনি ধনতেৰাছৰ আগতে আপুনি দূৰ কৰিব। কিন্তু ধনতেৰাছৰ দিনা আপুনি পুৰণি কাপোৰ কেতিয়াও ঘৰৰ পৰা দূৰ নকৰিব। ইয়াৰ ফলত ঘৰৰ পৰা লক্ষ্মী দেৱীও ওলাই যাব পাৰে আৰু যেতিয়া লক্ষ্মী দেৱী ঘৰৰ বাস নকৰাকৈ গুচি যাব তেতিয়া আপুনি আৰ্থিকভাৱে বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, 3 নম্বৰৰ উপায়টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ উপায়। 3 নম্বৰৰ উপায়টোলৈ আগবঢ়াৰ আগতে আপুনি ইমানলৈকে যদি এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। 3 নম্বৰৰ উপায়টো হৈছে বিচনাৰ তলত বা পাকঘৰত থকা পুৰণি ঝাৰুডাল আপুনি পাহৰি নাযাব। আনহাতে ধনতেৰাছৰ দিনা আপুনি চফাইৰ বাবে যেতিয়া আপুনি নতুন ঝাৰু ব্যৱহাৰ কৰিব, পুৰণি ঝাৰুডাল আপুনি মানুহৰ চকুত নপৰা ঠাইত আপুনি ৰাখি থব। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ কেতিয়াও বেয়া শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। মা লক্ষ্মীও সন্তুষ্ট হ'ব। কিন্তু আপুনি এই দিনটোত বিচনাৰ তলতেই হওক বা পাকঘৰত থকা আপুনি পুৰণি ঝাৰুডাল আনিবৰ বাবে একেবাৰে নাপাহৰিব। এই দিনটোত আপুনি নতুন ঝাৰু ক্ৰয় কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰৰ উপায়টো হৈছে ধনতেৰাছৰ দিনা আপুনি পুৰণি ঝাৰুক পূজা কৰিব আৰু আপুনি যিডাল ঝাৰু নতুনকৈ কিনি আনিব সেইডাল ঝাৰু আপুনি পূজা কৰিব। প্ৰথমে পুৰণি ঝাৰুত আপুনি কুমকুম আৰু অক্ষ লগাব। তাৰ পিছত পূজা কৰিব। লগতে আপুনি যিডাল বজাৰৰ পৰা নতুন ঝাৰু কিনি আনিব অৰ্থাৎ ক্ৰয় কৰি আনিব সেইডালো আপুনি পূজা কৰিব। তাৰ পিছতহে আপুনি সেই ঝাৰুডাল আপোনাৰ ঘৰত ব্যৱহাৰ কৰিব। তেনে কৰিব পাৰিলে আপুনি ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰিব। যেতিয়া আপুনি মা লক্ষ্মীৰ চৰণত নতুন ঝাৰুডাল ৰাখি পূজা কৰিব তেতিয়া আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ বাবে মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা কৰিব। তেনে কৰিব পাৰিলে মহালক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত ধনে ধানেৰে উপচি পৰিব আৰু আপুনি ভাগ্যত চমৎকাৰীভাৱে ফল পাবলৈ আৰম্ভ কৰিব।